আমাৰ জীৱনত ঘটি যোৱা কিছুমান ঘটনা বা কিছুমান কথা পাহৰিব নোৱাৰি। কিন্তু এটা কথা ঠিক যে আমি সেই ঘটনা বা সেই কথাৰ পৰা বহু কথা শিকিব পাৰোঁ। আমি জানো যে মানুহৰ ইচ্ছানুযায়ী জীৱন অতিবাহিত কৰা সম্ভৱ নহয়, কিয়নো জীৱনলৈ অহা সুখ দুখ আহিবই, কিন্তু এয়া চিৰস্থায়ী নহয়। সেয়ে জীৱনৰ ভাল সময়খিনিক উপভোগ কৰা উচিত। সকলোৰে জীৱনত দুখ কষ্ট সমস্যা থাকেই। এইবোৰক যদি আমি জীৱনটো নতুনকৈ সজাবলৈ ভগৱানে দিয়া উপহাৰ বুলি ভাবোঁ, তেতিয়া হয়তো জীৱনটো বেছি জটিল নহ'ব। মানুহ ইচ্ছানুযায়ী জীৱন অতিবাহিত কৰা সম্ভৱ নহয়, কিয়নো জীৱনলৈ অহা সুখ দুখ আহিবই, কিন্তু এয়া চিৰস্থায়ী নহয়। সেয়ে জীৱনৰ ভাল সময়খিনিক উপভোগ কৰা উচিত। আমি আমাৰ জীৱনত কিছুমান মানুহ লগ পাওঁ, যিয়ে কেৱল নিজৰ কথাহে চিন্তা কৰে আৰু নিজে কেনেকৈ সুখী হ'ব সেইটোহে ভাবে। প্ৰকৃততে সেই মানুহবোৰেই বেছি সুখী হয়। পৃথিৱীৰ সকলোতকৈ ডাঙৰ ডাষ্টবিন হ'ল মানুহৰ মন। এই মনটো পৰিষ্কাৰ কৰি ৰাখিলে গোটেই পৃথিৱীখনেই পৰিষ্কাৰ হৈ থাকে। ধুনীয়া চেহেৰাই এজন লোকৰ বাহ্যিকতা প্ৰকাশ কৰে, কিন্তু এটা ধুনীয়া মনে সহস্ৰাধিক লোকৰ হৃদয় স্পৰ্শ কৰে। জীৱনটোৱে তোমাক কথা দিয়া নাই যে তুমি যি বিচাৰিবা তাকেই দিব। তোমাক যি দিয়া হৈছে, তোমাৰ যি আছে তাকে লৈ সুখী হ'ব পাৰিব লাগিব, কাৰণ তোমাৰ যি আছে সেয়া হয়তো আন বহুতৰে নাই। কাৰো অপেক্ষা নকৰিবা। তুমি যিমান ভাবা তাতোতকৈ বেছি দ্ৰুতগতিৰে জীৱনটো আগুৱাই গৈ আছে। ইমান পঢ়া শুনা কৰি কি কৰিছ বুলি প্ৰশ্ন কৰাবোৰ মূৰ্খ, কাৰণ শিক্ষা কেৱল চাকৰিৰ বাবে নহয়, ভাল মানুহ হ'বলৈও শিক্ষাৰ প্ৰয়োজন। টকাই কেৱল অহংকাৰ আনিব পাৰে, সুখ আৰু সন্মান কেতিয়াও আনিব নোৱাৰে। অতীতত তুমি কি আছিলা, ভৱিষ্যতে তুমি কি হ'বা, সেইটো আন মানুহৰ বাবে অৰ্থহীন। বৰ্তমান তুমি কি কৰিছা, সেইটোহে তোমাৰ বাস্তৱ। কেৱল উশাহ লৈ থাকিলেই জীয়াই থকা নুবুজায়। দুচকুত সপোন, হৃদয়ত আশা থকাটো খুবেই প্ৰয়োজন। একমাত্ৰ সময়ে চিনাকি দিয়ে কোন কাৰ কিমান আপোন। মানুহৰ ওচৰত সাৱধানে থকা উচিত, কাৰণ আজিৰ বন্ধুজন কালিলৈ শত্ৰু হ'ব পাৰে।